পাহাৰটোৰ ওপৰলৈ উঠি আহিলোঁ। বহুতখিনি উঠিব লাগে আৰু লগতে এই পাহাৰটোৰ মাজৰে বাহনীডৰাৰ মাজেদি যাব লাগে। ভাগৰে লাগি হৈছে। অকণমান ওপৰত উঠিব লাগে। ওপৰত উঠি পেলাই সেইটো গুহাটো দেখা যায়। অকণমান উপস্থিত হৈছোঁ মেইন জেগাত, যিটো গুহাৰ বিষয়ে দেখাম বুলি ভাবিছিলোঁ, সেই যে গুহাটো পাইছোঁহি। আৰু এই মন্দিৰ ভাগতে আপোনাৰ বছৰেকৰ 3টা দিনত ইয়াত পূজা পাতল হয়। আৰু মই দেখুওৱা সেই তলৰ ফিল্ডখনত তাতে মেলা হয়। আৰু বৰ্তমান সময়ত এই গুহাটোলৈ সোমাব পৰা উপযোগী নহয়, কাৰণ সোমাব নিদিয়ে। লগতে আপোনালোকক যিমানখিনি পাৰোঁ আহকচোন চাওঁ। বৰ্তমান আমি যাব ওলাইছোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ। আৰু যেতিয়া আপোনালোকৰ সেই পূজাটো হয়, হয়তো মই দেখাবলৈ চেষ্টা কৰিম। মাৰ্চ মাহত হয়। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই, ব'লক যাওঁ।